সো ৰিচেণ্টলি এপল ইভেণ্টটো হৈ গ'ল আৰু কেইটামান নতুন প্ৰডাক্ট এহঁতি লঞ্চ কৰিলে ষ্টাৰ্টিঙত আইপেড নৰ্মেলটো দেখুৱাইছিলে অনেষ্টলি একো হাইপ নাছিল মানুহে ইমান এটা মানে পাত্তাও নিদিলে কিন্তু যেতিয়া এহঁতি আইপেড মিনি দেখুৱালে সঁচাকৈ ক'বলৈ গ'লে সেইটোৱে ওৱান অফ দ্য মেইন হাইলাইট আছিল গোটেই ইভেণ্টটোত কাৰণ বহুতে এক্সপেক্টে কৰা নাছিলে আইপেড মিনি ডিজাইন এণ্ড অল চব চেঞ্জ হ'ব বুলি ইয়াৰ যোনটো আইপেড মিনি 5 ডিজাইন আৰু তাৰ আগৰ জেনেৰেশ্যন মডেল চবৰ মানে যোনটো ডিজাইন আছিলে সেইটো মানে একদম ছেইম আছিলে কিমান যুগৰ পৰা এপল কোম্পানীয়ে ছেইম ডিজাইনে ৰাখিছিলে 7.9 ইঞ্চৰ ডায়েগনেল যোনটো মানে ফিংগাৰ প্ৰিণ্ট সেন্সৰ আছিল লগত সেইটো দিছিল আৰু সেইটো একো অনেষ্টলি ক'বলৈ গ'লে একো কমপ্লেইন নাছিল কিন্তু যেনেকুৱা ডাঙৰ ডাঙৰ বেজেলছ আছিল সঁচাকৈ সেইটো মানে বহুত আউটডেটেড হৈ গৈছিল কোনো কোম্পানীয়ে এনেকুৱা বেজেলছ এতিয়া প্ৰভাইড নকৰে আৰু মানুহবোৰৰ বেজেলছখিনি চাই মানে আমনি লাগি গৈছিলে তো ডিজাইনটো মানে বহুত আউটডেটেড হৈ গৈছিল চ' ইভেণ্টত যেতিয়া আইপেড মিনি ডিজাইনটো দেখিলে চবে আচৰিত হৈ গ'ল বেজেলছ ভালেই মানে আঁতৰাই দিলে আৰু ফিংগাৰপ্ৰিণ্ট সেন্সৰটো ওপৰত কৰি দিলে চ' বেজেলছখিনি আঁতৰাই দিয়াৰ লগে লগে 8.3 ইঞ্চৰ ডিছপ্লেটো মানে ভালকৈ দিব পাৰিছে মানে ইফিচিয়েণ্টলি আপোনাৰ কম চাইজত ইমান ধুনীয়া ডাঙৰ ডিছপ্লেটো পাই যাব এতিয়া পাৰফৰ্মেঞ্চৰ মানে মই কি কওঁ আৰু A15 বায়নিক চিপ ডাইৰেক্ট আইপেড মিনিত দিছে ফ্লেগশ্বিপ লেভেল প্ৰচেছৰ আইপেড মিনি কি কওঁ আৰু মানে মই ভাবিছিলোঁ অকল iPhone 13ত চাগে A15 চিপটো দিব আৰু আইপেড মিনিত চাগে যোৱা বছৰৰ A14 চিপ বা তেনেকুৱা কিবা এটা দিব চাগে কিন্তু আইপেড প্ৰ' আইপেড এয়াৰ এইবোৰ যিমানো মানে এইবোৰ মানে ইমান দাম দি পেলাই কিনা জেগাত আপুনি আইপেড মিনিয়ে কিনি ল'ব পাৰিব ছেইম পাৰফৰ্মেঞ্চ দিব ইভেন তাতকৈও ভাল দিব পাৰিব পাৰফৰ্মেঞ্চ আৰু প্ৰাইচটো আপোনাৰ কম পৰিব চ' আপোনাৰ মানে কণ্টেণ্ট ক্ৰিয়েটাৰ্ছৰ কাৰণে BGMI হওক কল অফ ডিউটি হওক মানে ইউটিউব ষ্ট্ৰীম কৰিব পাৰিব ইজিলি আৰু লেগটোতো আপোনাৰ দূৰৰ কথা A15 কি A12তে লেগ নকৰে A15টো বাদে দিয়ক আৰু মানে লেগ তাৰপিছত আৰু গেমৰ বাহিৰে আপুনি ইজিলি 4K ভিডিঅ'ছ পিকচাৰ্ছ এইবোৰ চব মানে এডিট কৰিব পাৰিব এইটো পুৰাপুৰি লেপটপে হৈ যাব আৰু মইতো এতিয়া এইটোৱে ভাবি আছোঁ যে নিজৰ লেপটপটো বেচি পেলাই আইপেড মিনি এটাই কিনি ল'ম আৰু য'তে গ'লে মানে আৰামত এইটো বেগত ভৰাই লৈ যাম আৰু এডিট কৰিব পাৰিম আৰু পুৰণা যোনটো আইপেড মিনি 5 আছিল এতিয়া 40,000ৰ ওচৰত পাই আছে চ' প্ৰাইচটো ক'বলৈ গ'লে ইয়াৰ 50,000ৰ ভিতৰত দিব লাগে লেটছ চি কি হয় আৰু নেক্সট ইয়াত আপুনি USB-C টাইপ পৰ্ট চিও পাই যাব উইচ ইজ আগেইন ভেৰি কনভিনিয়েণ্ট চ' ইন কনক্লুজন যদি আপুনি ফটো লয় বা মানে ফটো তোলে বা ব্লগ বনায় নতুন নতুন জেগা যায় এইটো আৰামত নিজৰ লগত নিব পাৰিব মই মানে এডিটিঙৰ কথাই কৈ আছোঁ ইজি হ'ব আৰামত হাতত লৈ অন দ্য স্পট এডিট কৰিব পাৰিব তাৰপিছত ইয়াৰ লঞ্চ হোৱা পাছত মই ভালকৈ ৰিভিউ এটা মানে ভিডিঅ' বনাম যেতিয়া লঞ্চ কৰিব অফিচিয়েলি চ' জাষ্ট এইটো এটা ফাৰ্ষ্ট ইম্প্ৰেশ্যন ভিডিঅ' আছিল মানে কেনেকুৱা হ'ব কি দেখিবলৈ পাম সেইটো জাষ্ট ষ্টেট কৰিছিল যদি আপুনি ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংকছ ফৰ ৱাচিং